তো নমস্কাৰ, আজি আপোনালোকক আমাৰ কোম্পানীৰ নতুন যিটো কণ্টেষ্ট সম্পৰ্কে কিছু আলোচনা কৰিম। আৰু প্ৰথম কণ্টেষ্টটো দিয়া আছে থাইলেণ্ড টুৰ আৰু সময়টো দিয়া আছে 8 জুন টু 6 ছেপ্টেম্বৰ 2019, অৰ্থাৎ 3 মাহৰ এটা পিৰিয়ড কোম্পানীয়ে নিৰ্ধাৰণ কৰিছে। তো এইটো টাৰ্গেটটো আপুনি এচিভ কৰাৰ কাৰণে আপুনি কৰিব লাগিব কি? তো কৰাৰ কাৰণে একো নাই, এক্সাম্পল মই দি দিছোঁ, ইয়াত লিখি দিছোঁ কি কণ্টেষ্ট দিছিলে। প্ৰথম হৈছে আমাৰ 1 নম্বৰ ডিষ্ট্ৰিবিউটৰৰ কাৰণে কিটো দিয়া আছে। ডিষ্ট্ৰিবিউটৰসকলৰ কাৰণে যি দিয়া আছে G35 কুপনৰ আণ্ডাৰত 25,000 আৰু নৰ্মেল যিটো আমি বিজনেছ কৰি আছোঁ G75 যিটো আছে আমাৰ, তাত আমি পাই আছোঁ 2,50,000 বিজনেছ কোম্পানীৰ টাৰ্গেট দিছে। আহক এইটো আমি বিষয় বহল ভিত্তিত বুজিলেও কি এক্সাম্পল এইজন আপুনি, তো আপোনাক টাৰ্গেট দিয়া আছে আপোনাৰ অৰ্গেনাইজেশ্যন 1 অৰ্গেনাইজেশ্যন 2, তো দুটা গ্ৰুপ হয়। তো এই অৰ্গেনাইজেশ্যন 1 আৰু অৰ্গেনাইজেশ্যন 2ৰ মেটচিং বিজনেছ হ'ব লাগিব 2,50,000 25,000। তো প্ৰথম 25টো বুজি লওঁ। তো ছাপ'জ ইয়াত G35ৰ কুপনত, অৰ্থাৎ এইটো BV হয়, বিজনেছ ভলিউম। তো G35 কুপনৰ বিজনেছ ভলিউম আপোনাক লাগি আছে এইপিনে 25,000, এইপিনে আপোনাক লাগিব 25,000। তো 25,000 হোৱাৰ পিছত এনাডাৰ যিটো আমাৰ টাৰ্গেট দিছে একেলগে ইয়াৰ লগত প্লাছ হ'ব, একেলগে ইয়াৰ লগত প্লাছ হৈ আছে 250,000 বিজনেছ। অৰ্থাৎ এইটো এটা চিম্পল টাৰ্গেট 3 মান্থৰ, অৰ্থাৎ 12 উইক, যাৰ এটা সপ্তাহ আজি আমাৰ কমপ্লিট হ'ল, আজি ফ্ৰাইডে, তো এটা সপ্তাহ আমাৰ কমপ্লিট হ'ল। নেক্সট আকৌ 11টা সপ্তাহ আমাৰ লগত আছে আৰু টোটেল 11টা সপ্তাহত আমাৰ টোটেল বিজনেছ ভলিউম G35ৰ আণ্ডাৰত এইখিনি, ইয়াতো এইটো G35ৰ বিজনেছ এইখিনি, বাকী এইখিনি আমাৰ নৰ্মেল অন এলিমেণ্ট এইখিনি যিখিনি প্ৰডাক্ট আছে তাৰ ওপৰত বিজনেছ এইটো। তো বন্ধু বান্ধৱীসকল, মই ভাবিছোঁ ইয়াতকৈ সহজ কণ্টেষ্ট একোৱেই হ'ব নোৱাৰে। কোম্পানীয়ে ইমান সুন্দৰ কণ্টেষ্ট এটা আমাক দিছে, গতিকে এই কণ্টেষ্টটো আমি এচিভ কৰিব পাৰোঁ। ডিষ্ট্ৰিবিউটৰসকলৰ কাৰণে বহুত সোণালী সুযোগ হয়। আপোনালোকে TC টাৰ্গেট কৰি কাম কৰক, তো আপোনালোকৰ এই এচিভমেণ্টটো আহি আছে। এই 3টা মাহ সম্পূৰ্ণ ছাবমিশ্যন কৰি সম্পূৰ্ণ সকলো বাদ দি আপুনি ইয়াত জঁপিয়াই পৰক, যুদ্ধং দেখি মনে ভাৱেৰে কাম ষ্টাৰ্ট কৰক, তো দেখিব আপোনাৰ এচিভমেণ্ট আহি আছে। তো নেক্সট আমি TC সকলৰ কাৰণে আমি আলোচনা কৰিছোঁ যে TC সকলৰ কি লাগিব। TC সকলৰ ক্ষেত্ৰতো চেম, যে ইয়াত আপুনি আছে, এইজন আপুনি, এক্সাম্পল এইজন আপুনি TC। তো TCৰ কাৰণে কি হয়, অৰ্গেনাইজেশ্যন 1 অৰ্গেনাইজেশ্যন 2। তো অৰ্গেনাইজেশ্যন 1ৰ টোটেল বিজনেছ ভলিউম G35ৰ আণ্ডাৰত দিয়া আছে 40,000, তো এইপিনে থাকিব 40,000 সেইটো। আৰু এনাডাৰ যিটো বিজনেছ দিয়া আছে আমাৰ, সেইটো আছে 4,10,000, অৰ্থাৎ এইটো চিম্পল বিজনেছ। তো এজন TCৰ কাৰণে প্লাছ পইণ্টটো হ'ল এইটোৱে যে তেওঁ যদি এজন ডিষ্ট্ৰিবিউটৰ, অৰ্থাৎ এইপিনে এজন ডিষ্ট্ৰিবিউটৰ টাৰ্গেট লৈ কাম কৰে, এইপিনে এজন ডিষ্ট্ৰিবিউটৰ টাৰ্গেট লৈ কাম কৰে, তেতিয়াহ'লে তো ডেফিনেটলি তেওঁৰ কাৰণে অতি সহজ হৈ আছে বিজনেছটো। তো গতিকে এজন TC বা ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত এইটো টাৰ্গেট আমাৰ আছে। গতিকে আপোনালোকে একদম সুন্দৰভাৱে নিজৰ টিমৰ এচিভমেণ্টৰ হোৱাকৈ কাম কৰক, তো দেখিব আপোনালোকৰ এচিভমেণ্ট আহি আছে। তো বন্ধু বান্ধৱীসকল, এইখিনি আজিৰ আলোচনা আপোনালোকৰ কাৰণে, স্পেচিয়েলি ডিষ্ট্ৰিবিউটৰ আৰু TC সকলৰ কাৰণে। গতিকে একেলগে আগবাঢ়ি যাওক, আমি একেলগে আগবাঢ়ি যাম, একেলগে ফূৰ্তি কৰিম। জয় হিন্দ, নমস্কাৰ।